নমস্কাৰ, মই নমি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি ব্লগটো সন্ধিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ, যিহেতু বিহু আৰু দিনত মানে কাম কৰিলোঁ, সেইবাবে ভিডিঅ'টো ষ্টাৰ্ট কৰা নহ'লে। তো এতিয়াহে আৰম্ভ কৰিছোঁ। আৰু আজি মাঘ বিহুৰ উৰুকা, সকলোৰে ঘৰতো কিছুমানেতো ভেলাঘৰত খানা খাব আৰু পৰিয়ালবৰ্গৰ লগত খানা খাব। আমাৰো কিন্তু আমাৰ ঘৰৰ মানুহকেইটাহে। তো এবাৰ আমাৰ মেজি পতা হোৱাই নাইকিয়া, পিঠা পনাটো বনাই হোৱাই নাইকিয়া, বৰদেউতা ঢুকাললৈ। হ'লেও মায়ে ঘৰত পিঠা বনাইছিলে, তাকে দি পঠালে। এতিয়া মানে ঘৰৰ মানে সকলোৰে আৰু চবেই কামত লাগি আছে। ধুনু আহিলে দোকানৰ পৰা 4টামান বজাতে আহিলে। তো এতিয়া তেওঁ মানে নিজে চব্জিবোৰ বনাব আৰু মই কাটি মেলি দিম। আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাব আৰু চাই থাকক আৰু। ৰঙালাও আৰু এইবোৰ কি নেমু আৰু কাঠ আলু, গয়া আলু, চীনা আলু, ইফালে মানে ধুন আৰু ভণ্টিয়ে গৈছিলে বজাৰ কৰিবলৈ। তো এতিয়া আহিলে আৰু বেটিয়ে মানে পাপাকক এৰিয়ে দিয়া নাই, একেবাৰে টানকৈ ধৰি লৈছে। এইফালে এয়া ব্ৰইলাৰ মাংস খৰি কাটিবলৈ ৰেডি কৰি আছে। তো আমি জুইকাষতে চবেই বহি আছোঁ। দুলহৰ গৈছিলে মানে ভণ্টিৰ লগত বজাৰ কৰিবলৈ। সেইকেইটা বজাৰ কৰিবলৈ মানে একেবাৰে এঙা খোৱা পাইছেগৈ। তাত বোলে কিবা কম দামত পায়, সেইবাবে গৈছিলে। বৰষুণত টিকি লাগে, সেইকেইটা বস্তুৱে আনিলে। তো হ'লে হ'ল আৰু চেঁচাহে হৈ যায়। চেঁচা সেইডাল একোৱে গৰম নাই আমাৰ লগত চুইছা আকৌ তোমালে মই ঠাণ্ডা কৰি আছিলোঁ পাপা দেই। পাপা কেনেকুৱা খাবলৈ হ'লনে? আৰু এইফালে দেখিছে আমাৰ বেটিয়ে নাচি আছে। ওচৰত মানুহৰ ঘৰত মানে গান লগাই আছে, তাই মানে নাচি আছে, ইমানে ভাল পাইছে নহয়। আৰু তাই আজি বহুত ফূৰ্তি কৰিছে, আমিয়ে কৰা নাই সিমানখিনি ফূৰ্তি। গাহৰিখিনি অকণমান সৰু সৰু কৰি দিছোঁ, বেছি ডাঙৰ হ'লে খাবলৈ বেয়া। আৰু পাপাই এইফালে এইবোৰ গয়া আলুবোৰ বইল কৰি আছে। আৰু লগতে এইফালে মাংসও খৰি কাটি দিছোঁ, গাহৰি মাংস। গাহৰিখিনি ফাৰ্ষ্টতে বইল কৰি ল'লোঁ। এতিয়া ধুনে বনাই আছে মানে গাহৰি। এতিয়া তেওঁ নিজে বনাব, মোক বনাব দিয়া নাই। চব্জিও কাটি লৈছে নিজে, হ'লেও মই অকণমান কাটি দিলোঁ। এতিয়া মাছৰ কাৰণে এইফালে আৰু পাপাই দি পঠাইছিলে বৰালি মাছ। মানে পাপাক পাপা মানে বজাৰতে মাছ কাটি মেলি দি পঠাইছে, গোটাকৈ দি পঠা নাই। মই ক'লোঁ কাটি দিবি বুলি।
তো সেয়া কাটি দিলে ধুনীয়াকৈ তো এতিয়া মাছৰ কাৰণে চব্জি কাটোঁগৈ এইবাৰ মানে বেছিকৈ আইটেম কৰা নাই আমি আগত চুঙাত মাংস দিয়ে বা কৰা নহ'লে তো অকল এবাৰ মাংস বনিব আৰু মাছৰ চব্জি বনাব সিমানেই তো এইফালে আমাৰ বেটিয়াই কিমান মানে নাচি আছে ঘৰৰ গান লগাৰ কাৰণে আমাৰ ওচৰতে ঘৰৰ মানুহে ঘৰত গান লগাই আছে তাৰমানে খুব নাচিছে আজি মানে খুব ফূৰ্তি পাইছে তো তাই ভিডিঅ' কৰিছিলোঁ কিন্তু ভিডিঅ' কৰিব নিদিয়ে পঠাই দিছে তো ভিডিঅ'টো আগলৈ চাই থাকিব সেই মেংগ' নে এইটো কি অঁ অৰেঞ্জ জনতে কমলা লৈছিলে তাই মানে গোটেইকেইটা কমলা কেইটা মানে এটা এটাকৈ নি শেষ কৰি পেলালে নাখায় মানে ফেনেকি পেলাব আৰু পাছৰখিনি মানে গৰুক দি দিব সেয়াই আপোনালোকক এতিয়া ভাবিছোঁ চব্জিখিনি দেখাই দিওঁ অকণমান ন মাইনা অকণমান মাংসটো দেখাই দিয়া এতিয়া গাহৰি খুচবু মস্তিহে ঢাকি দিওঁ এতিয়া মাছৰ চব্জি মানে হোৱাই নাইকিয়া কোনে বনায়ে আছে ভাত খোৱাই নাই কিন্তু তাই আগতীয়াকৈ বিচনাত এদিন পাৰিলে মানে শুবলৈ তো চব্জিখিনি মাছৰ চব্জি হ'লে আপোনালোকক দেখাম বাৰু এইফালে মাছৰ চব্জি ৰেডি হৈ গ'ল ফুলকবি মটৰ আলু বিলাহী আৰু বৰালি মাছ তো এতিয়া খাই লওঁ আৰু ৰ'বা নকওঁ পাপাক উঠোৱাগৈ যা পাপাক উঠাই দেগৈ নিনিয়া তোমাৰ পাপা তোমাৰ কাপোৰে লেতেৰা হৈ যাব এতিয়া হেল্ল' এভৰিৱান আৰু আজি হ'ল নেক্সট ডে ভোগালী বিহু আজি তো কালি আছিলে উৰুকা আৰু এতিয়া গা পা ধুই আহিলোঁ বাৰু পাপাক সেৱা কৰিলোঁ চাকি ধুই জ্বলালোঁ চাহ তাহ খোৱাই নাইকিয়া ধুনে আৰু বেটিয়ে গৈছে দৈ আনিবলৈ সিহঁতে জলপান খাব আৰু মোৰ কাণখন মানে ইনফেকশ্যন হোৱাৰ পৰাতো টেবলেট খাইছোঁ দৈ খাব মই নোৱাৰিম চাগে তো দিনটো আৰম্ভ কৰি দিছোঁ চাই যাব আৰু চাহ তাহ খালোঁ খাই মানে মই কথা এটা কৈছোঁ চাহ তাহ খালোঁ খাই ধুনৰ লগৰ ল'ৰাও আহিলে চাহ দিলোঁ খাব এতিয়া আমি ঘৰলৈ ওলাই আহিছোঁ বেটি অলৰেডি ঘৰত পালেগৈ আমি এইফালে আহিছে ভণ্টি ভাইটি গোটেইকেইটা আমি আহি আছোঁ তো ভিডিঅ'টো আগলৈ চাই থাকিব হেল্ল' এভৰিৱান অথনি আহি ভিডিঅ' নকৰিলোঁ ঘৰৰ পৰা আহিলোঁ আৰু ভাতকেইটা খালোঁ আৰু লগৰ শুই গ'লোঁ মানে ইমানে মোৰ টোপনি ধৰিলে শুই গ'লোঁ আৰু এতিয়া শুই দি চাহ খাব দিছোঁ মই যে কৈছিলোঁ পিঠা এটা খাম বুলি আপোনালোকক দেখাই আছোঁ মায়ে মানে বনাইছিলে আমিতো বনোৱা নাই এয়াই বনাইছিলে মোৰতো বনাব নাজানোৱে এবাৰ মানে বগা পিঠা নাখাই কিনে বিস্কুট আৰু এইফালে ধুনীয়া মই এতিয়া দোকানৰ ফালে যাইছোঁ টাউনলৈ আহিলোঁ বজাৰ কৰিবলৈ এতিয়া টাউনৰ পৰা আহি পালোহি যাওঁতে ভিডিঅ' নকৰিলোঁ আৰু ভাবিছিলোঁ আজি পোলাও খাম বুলি সেইদিনাখন পোলাওখন খাই ভাল লাগিছিলে তো আজি খাম বুলিও ভাবিছিলোঁ তাৰপৰা কি হ'ল সেইদিনাখন মানে চাউল আছিলে চাউলখিনি ৰাতিপুৱা আজি বান্দৰ আহি গোটেই চাউলখিনি মানে লৈ গুচি গ'ল বান্দৰে খাই পেলালে তো দোকানত চাউল বিচাৰিলোঁ দেওবাৰ আৰু বিহু ছিজন দোকানবোৰ বন্ধ চাউল বিচাৰিলোঁ চাউল নাপালোঁ এতিয়া আৰু ভাতকে খাব লাগিব তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই নেক্সট টাইম লগত লগ পাম